আজি আমি ওলাই আহিছো বশিষ্ঠ মন্দিৰলৈ বুলি যেহেতুকে আজি দেওবাৰ তাৰ বাবে ওলাই আহিছো এয়া আজি বশিষ্ঠ মন্দিৰলৈ আহিছো কিন্তু আজিলৈকে মই গৈ পোৱা নাই বশিষ্ঠ মন্দিৰত আজি ফাৰ্ষ্ট আহিছো যাওঁ আপোনালোককো দেখুৱাওঁ ময়ো চাওঁ কেনেকুৱা লাগে গৈ শুনিছো ভালেই লাগে আপোনালোকে আহিব কেতিয়াবা গংগা পানী বয় বুলি কয় গংগা পানী কয় ন শুনিছোহে বাৰু দেখা নাই আজিলৈকে যাওঁ চাওঁ খুব বান্দৰ পোৱা যায় খুব বান্দৰ ন এয়া আমি আহি পালোহি বশিষ্ঠ আশ্ৰম দেৱালয় এখন মেইন গেট এয়া মন্দিৰ ভাগ এয়া দেখিছে পূজাৰী বহি আছে এনেদৰে ইফালে দি মন্দিৰলৈ যায় খুব ধুনীয়া পৰিৱেশ এটা এয়া বান্দৰ দুৰ্গা গণেশ আৰু দুৰ্গা মা ইমান ধুনীয়াকৈ গা ধুই আছে পানীখিনি দেখিয়ে ইমান ধুনীয়া লাগিছে গা ধুই লাগিছে কিন্তু গা নুধো আজি আৰু এদিন আহিম গা ধোৱাকৈ আপোনালোকে আহিব বান্দৰ দেখিছেনে চবতে খালি বান্দৰেই বান্দৰ চাৰিওফালে বান্দৰেই বান্দৰ ইমান মৰম লাগিছে মই যেন চায়েই আছো তাহাঁতক থৰ লাগি চাইছোঁ আৰু ইফালে গৈছে সিফালে গৈছে এয়া মন্দিৰ ইমান ধুনীয়া এইটো বান্দৰ চাওকচোন চাওক দেখিছেনে দৌৰাই আহিছে ইমান মৰম লগা বান্দৰ ইমান ধুনীয়া পানী বান্দৰটোৱে মানুহ চাইছে বা ইফালে সিফালে কেনেকৈ চাই থাকে একদম পুৰা এজ ইট ইজ মানুহেই আৰু পানী খাইছে কেনেকৈ মই ইফালে চাইছোঁ এবাৰ কি ক'ম মানে ইমান মানে ধুনীয়া লাগিছে আহি এই ঠাইখনলৈ আপোনালোক আহিবই আৰু ইমান সময় ধৰি কেনেকৈ গা ধুই আছে ল'ৰা ছোৱালীখিনি চাওকচোন কৰোণা যাতে নহওক আৰু ইহঁতৰ এতিয়াতো আৰু সাধাৰণ জ্বৰ হ'লেই মানুহে কৰোণা বুলিয়ে ক'ব ইমান সময় মই ৰ'ব নোৱাৰি পেলাই ময়ো নামিলোঁ আৰু পানীতে ইমান ধুনীয়া পানী গা ধুও লাগিছে গোটেই মানুহখিনি থৰ লাগি মোৰ নিচিনাকৈ সকলোৱে খালি উপভোগ কৰি পেলাই থৰ লাগি চাই আছে ইমান ধুনীয়া পৰিৱেশ নাচাবনো কিয় সেইটোও হয় শিল পানী পৃথিৱীৰ এটা একদম মানে কি বুলি ক'ম আৰু মানে মুখত ভাষা নাই ক'বলৈ অনবৰতে পানীটো আহি আছে ক'ৰ পৰা আহিছে ক'লৈ গৈছে পৃথিৱীৰ সৃষ্টি মানে কেনেকুৱা আৰু মানে কোনফালৰ পৰা আহে ক'ত যায় ওপৰত মানুহ বহি আছে ইমান ধুনীয়া পৰিৱেশ এয়া মন্দিৰ ভাগ এইটো পইণ্টটো লৈ যাব পাৰিলে ঘৰত ধুনীয়াকৈ থাকিব হ'লে ন
Lupa dia.